Hey guys and welcome to my YouTube channel Kaushik ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো গাইস আজি এটা বেলেগ জায়গালৈ যাই আছো গাইস সকলো ভিডিও চাই থাকিব গাইস মানে কি কম গাইস এনেকুৱা ভিউ আহে গাইস আপোনালোকে চাই থাকিব সকলো ভিডিওটো অলবে স্কিপ নকৰিব গাইস মাত্ৰ সকলো চাই থাকিব গাইস গাইস এটা শিৱ মন্দিৰ গাইস মানে আমাৰ গাঁৱৰ পৰা মানে এইটো শিৱ মন্দিৰটো বহুত বিখ্যাত গাইস ধুনীয়া লোকেশ্যনত যাবৰ কাৰণে চিধা যায় ইভেন্ট কৰিব লাগিব গাইস ধুনীয়া ৰাস্তা গাইস মানে গাঁৱৰ ভিতৰে যাই আছো গাইস চাব পাৰে আৰু অলপমান গ'লে গাইস পাই যাম সেইটো ধুনীয়া লোকেশ্যনটো এতিয়া সন্ধিয়া হ'ব ওলাইছে তো সেইবাবে গাঁৱৰ মানুহবিলাকে পাহাৰৰ পৰা গৰুবিলাক আনি আছে আপোনালোকে কেমেৰা দেখি চাগে সৰু পাহাৰৰ ওচৰত যাই আছো গাইস চাব পাৰে যাই পামে আৰু বেছি দূৰ নহয় কি ধুনীয়া ৰাস্তা চাৰিওপিনে গ্ৰীণ গাইস যাই আছো আৰু বেছি নহয় বেছি মানে নহয় আৰু যাই পামেই আৰু গাইস চাৰিওপিনে গ্ৰীণ ও মাই গড গাঁৱৰ পৰিৱেশ মানে এইকাৰণে বেষ্ট মানে প্ৰকৃতিৰ সৌন্দৰ্যটো আমেজ ল'ব পাৰি গাঁৱত সেইবাবে আমি গাঁৱলীয়া আৰু অলৰেডি গাঁৱলীয়া ভাষাতে বনাই আছোঁ মই গাইজ ভিডিঅ' কিবা মানে মোৰ কোৱাত ভুল হ'ব পাৰে অলপমান প্ৰথম ইউটিউবত আহিছোঁ প্ৰথম ভিডিঅ' বনাইছোঁ মানে কিবা ভুল হ'ব আপোনালোকে যাতে বেয়া নাভাবি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে যাই আছোঁ পামেই আৰু বেছি দূৰ নহয় পামেই আৰু এইটো পানীৰ টেংক গাইজ নতুনকৈ বহিছে ইয়াতে পানীৰ টেংকটো SSB কেম্প সেনা সুৰক্ষা বাহিনী খাব আহিছিল ইহঁতে গাইজ খানা খাবলৈ আহিছে গাইজ মই যিটো লোকেশ্যনৰ কথা কৈ আছিলোঁ এইটোৱে লোকেশ্যন গাইজ চাব পাৰি কি ধুনীয়া লোকেশ্যন গাইজ এইটো নদী এটা এইটো নদী ডাইৰেক্ট পাগলীয়া নদী বুলি আপোনালোকে জানেই চাগে এইটো পাগলীয়া নদী কি ধুনীয়া মানে লোকেশ্যনটো আপোনালোকে চাওক কি ধুনীয়া গাইজ এই কাষত পাহাৰ আছে গাইজ এতিয়া যাব নোৱাৰি পিনে চৰ্ট দিয়া আছে মানে হাতী আহি আছোঁ পিনে এইবিলাক চৰ্ট দিয়া আছে কি ধুনীয়া মানে চাওক নাজাৰটো চাওক গাইজ সেইপিনে মানুহবিলাকে মাছ মাৰি আছে চাব পাৰে জুম কৰি দিছোঁ গাইজ চাব পাৰে মাছ মাৰি আছে সন্ধিয়া হ'লে ইয়াতে আহি আহা মজাই বেলেগ গাইজ ইমান ধুনীয়া মানে কি ক'ম আৰু ক'বলৈ ভাষা নাই এটা চিনেমেটিক শ্বট চাই লওক গাইজ নেক্সট টাইম মই এইটো যি আপোনালোকে পাহাৰ দেখিছে নেক্সট টাইম মই পাহাৰৰ ওচৰত যাই ভিডিঅ' বনাবলৈ চেষ্টা কৰিম গাইজ এতিয়া নোৱাৰোঁ কাৰণ এতিয়া সন্ধিয়া হ'বলৈ টাইম হৈছে সেইবাবে যাব নোৱাৰি পিনে চৰ্ট দিয়া থাকে মানে আপোনালোকে মই কৈছে অলৰেডি কোৱা আছে এইপিনে যাব নোৱাৰি গাইজ এইবিলাক গা ধুই আছে মানে মাছ মাৰি আছে কি ধুনীয়া জেগাত গাইজ মানে লোকেশ্যনটো চাওক মানে কি ক'ম আৰু এইপিনে মাছ মাৰি আছে মানে মই নিজ চকুৰে চাই আছোঁ গাইজ মানে মই চোৱাটোতকৈ আপোনালোকে কেমেৰাত চোৱা ভালকৈ দেখিছে নে তেনেকুৱা ক'ব নোৱাৰে কিন্তু মোৰ ইয়াতে বহুত মজা লাগিছে গাইজ মানে আৰু কি ক'ম মানে ক'বলৈ ভাষাই নাই গাইজ কি ধুনীয়া লোকেশ্যনত আছোঁ গাইজ চাব পাৰে ইপিনে মানুহ গাইজ মোৰ লগত আহিছে গাইজ সেইপিনে SSB কেম্পটো মানে SSB হতে সন্ধিয়া মানে মই ইয়াতে আমেজটো মানে প্ৰকৃতিৰ হাৱা বতাহটো মানে কি লৈ মানে ইয়াতে মানে আহিলে মানে যাব ইচ্ছা নাথাকে গাইজ ইমান ধুনীয়া জেগাই পেলাই SSB কেম্প খুলিবলৈ চাব পাৰে ধুনীয়া জেগা গাইজ বঢ়িয়া জেগা আপোনালোকে এবাৰ আহিব আমাৰ বাক্সা ডিষ্ট্ৰিক্টৰ পৰা আমগুৰি বুলি কয় এইটো পিকনিক স্পটটো আহিব আপোনালোকে ধুনীয়া আমি সিপিনে বাগান যাব পাৰিব মই নেক্সট ভিডিঅ'ত আপোনালোকক দেখাম গাইজ সিপিনে কেনেকৈ যাব পাৰি ইপিনে এতিয়া যাব নোৱাৰোঁ গাইজ অফ কৰি দিয়া আছে বন্ধ কৰি দিয়া আছে এপিনে নদী সিপিনে এটা নদী মানে বেছি পানী আহিলে এইবিলাকত গোটেই পানী হৈ যায় ইপিনৰ পৰা ইপিনে গোটেই অলৰেডি পানী হৈ যায় ইপিনেও চাৰিওপিনে পানী হৈ যায় এইবিলাক বগা যিটো শিল লাগিছে মানে গোটেই মানে পানী হৈ যায় গাইজ এই ভিডিঅ'টো আৰু এইখিনিয়ে বনাইছোঁ গাইজ কিবা ভুল হ'ব পাৰে মই ইউটিউবত প্ৰথম ব্লগ যিহেতু মোৰ ফেচটো দেখুওৱা নাই গাইজ মই নেক্সট ভিডিঅ'ত মোৰ ফেচটো দেখাম গাইজ আৰু কি ক'ম মানে মোৰ চেনেল ছাবস্ক্ৰাইব কৰি দিব কৌশিক ব্লগ ইউটিউব চেনেল হয় গাইজ আৰু যাতে নতুনকৈ আহিছোঁ মোৰ কিবা ভুল হ'বও পাৰে মোক
যাতে আপোনালোকৰ বুলি ভাবি মোক ক্ষমা কৰি দিয়ে আৰু নেক্সট ভিডিঅ' মই ভাল বনাবলৈ চেষ্টা কৰিম। মই প্ৰথম ব্লগ বাবে মই এটা চিম্পুল এটা ভিডিঅ' দিব এৰি দিছোঁ গাইজ, আপোনালোকে ছাপোৰ্ট কৰিব মানে আৰু এই আৰু কিনো কাম কৌশিক ব্লগ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। নেক্সট টাইম মই ভাল ভিডিঅ' লৈ আহি আছোঁ অতি সোনকালে আৰু মই ভাল ভিডিঅ'টো নেক্সট ভিডিঅ'ত মই আপোনালোকক সেইখিনি ভালকৈ বনাবলৈ চেষ্টা কৰিম গাইজ। হয়তো অলপ পলম হ'ব পাৰে মোৰ হয়তো মই তাৰে কাষত যাই আপোনালোকৰ মানে মই আপোনালোকক দিবলৈ চেষ্টা কৰিম। সিপিনে মানে মানুহ ঘৰো আছে ইয়াতে দুপৰীয়া হ'লে গা ধুব আহিব লাগিব কাৰণ ইমান ধুনীয়া পানী কি ঠাণ্ডা গ্ৰীণ পানী মানে কি চাফা পানী গাইছে এইবিলাক মানুহে ঘূৰি থাকে ক'ব পাৰে। এইবিলাক মাছ মাৰি আছে মই যেতিয়া কৈছোঁ ধুনীয়া গাইছ লোকেশ্যনটো ধুনীয়া। আপোনালোকে আহিব ইয়াতে বেছি নহয় আহিব আপোনালোকে বাক্সা ডিষ্ট্ৰিক্ট আমগুৰি বুলি আহিব। মই তেন্তে গাইজ ভিডিঅ'টো অফ কৰিছোঁ। তেন্তে নেক্সট ভিডিঅ'টো আপোনালোকৰ মাজলৈ আহি আছোঁ। তেন্তে লাভ ইউ টু অল, টেক কেয়াৰ। আৰু মোৰ চেনেলটো কৌশিক ব্লগ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কমেণ্ট সকলো কৰি দিব। আপোনালোকৰ লগ বন্ধু দাদা বাইদেউসকলৰ মাজতো শ্বেয়াৰ কৰি দিব গাইজ। তেন্তে আহিছোঁ, বাই বাই।